নমস্কাৰ মোৰ চেনেল পাগৰৰ জুতিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি বনাম কুচিয়া মাছৰ তৰকাৰী। আহকচোন চাওঁ কেনেকৈ বনাওঁ। প্ৰথমে আমি কুচিয়া মাছটোৰ বাকলিটো গুচাই লওঁ। কুচিয়া মাছটো গুচাই লোৱা হৈ গ'ল। এতিয়া তাক সৰু সৰুকৈ কুচিয়াটো মাছটো কাটি ল'ব। মাছটো কটা হৈ গ'ল। এতিয়া কেৰাহী এখন পাতি তাতে মই অলপ তেল দি দিছোঁ। তেল গৰম হোৱাত মই কুচিয়া মাছ কিডোখৰ ফ্ৰাই কৰি ল'ম। মই হালধি নিমখ নিদিয়াকৈ ফ্ৰাই কৰিছোঁ, আৰু আপোনালোকে যদি বিচাৰে হালধি নিমখ দি ল'ব পাৰিব। কুচিয়া মাছকিডোখৰ ভজা হৈ গ'ল। এতিয়া মই তেলত এতিয়া 3টা পিঁয়াজ পেষ্ট কৰি লোৱা দি দিছোঁ। মই এতিয়া অলপ ভালকৈ ভাজি ল'ম, পিঁয়াজৰ গোন্ধটো যোৱালৈকে। লগতে মই মছলাৰ অকণমান বাতি এটাত পানী দি তাতে জিৰা, ধনিয়া, আদা, নহৰু, জলকীয়া গুড়ি দি পেলাই 5 মিনিটমান তিয়াই থৈ দিছিলোঁ। সেইখিনিও মই এতিয়া পিঁয়াজৰ লগতে দি দিম। মছলাখিনি মই তেল উঠালৈকে ভাজিলোঁ। তাতে মই আৰু কেঁচা জলকীয়া 4টামান দি দিছোঁ। কেঁচা জলকীয়া 4টা দি তাতে লগতে মই নিমখ আৰু হালধি দি ভালদৰে ভাজি লৈ তাতে মই কুচিয়াখিনি এতিয়া দি দিম। তাতে কুচিয়াখিনি দি মই অলপ লৰাই লৈ এতিয়া গৰম পানী দি দিম নিজৰ হিচাপ মতে। বিশ 25 মিনিটৰ পিছত আমাৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক।
যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।